নমস্কাৰ ৰিয়াজুল ষ্টাডি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ল'ৰা ছোৱালীয়ে কেনেকৈ পৰীক্ষাত যিকোনো কবিতা লিখিবলৈ দিলে সিহঁতৰ স্পেলিং ভুল হ'লে সিহঁতে ফুল নম্বৰ পাই যাব। তাৰে বিষয়ে যে আমি আলোচনা কৰিম। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কি কৰিবা, যেতিয়া তোমালোকক পৰীক্ষাত এটা কবিতা লিখিব দিল, ধৰা হ'ল কিবা এটা যিকোনো কবিতা এটা লিখিব দিলে, সেই কবিতা লিখিব 8 লাইন লিখিব দিছে। তাত সেই লাইনটোত 10 নম্বৰ আছে, 8 লাইন লিখিব দিছে, 10 নম্বৰ আছে। কি কৰিবা, যদি তোমালোকে বেছি মহস্ত হৈ থাকে, কবিতাটো বেছিকৈ মহস্ত আছে, তেতিয়াহ'লে তোমালোকে 10 লাইন লিখি ল'বা। কাৰণ 8 লাইন কবিতাটো লিখিব দিছে ন, 8 লাইনটো লিখিবই দিছে। যেতিয়া তৰি 8টা লিখিবা, 8টা লিখাৰ পিছত তৰি এটা স্পেলিং ভুল হ'লে নম্বৰ কম পাই যাবা। 10ৰ ভিতৰত 9 নম্বৰ পাই যাব। সেইকাৰণে 10 লাইন লিখিবা। যদি 10ৰ যদি এটা লাইন ভুল যায় তেতিয়া একো নহয়। 8 লাইনে লিখিব দিছিল, 10 লাইনটো দিয়া নাই, তুমি 10 লাইন বেছিকৈ লিখি আছা, বেছিকৈ লিখি থৈ আছা। সেইকাৰণে ছাৰ বাইদেউ যেতিয়া বহিখন চাব, এটা স্পেলিং ভুল গ'লেও সিহঁতে নম্বৰ দিবই, 10 নম্বৰ পাবাই তোমালোকে। কোনো কবিতা লিখিবলৈ দিয়ে তোমালোকৰ সহায় হ'ব। ধন্যবাদ। আজিৰ কাৰণে ইয়ালৈকে ভিডিঅ'খিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।